নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ নিহাৰ্ছ ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমাৰ ৰিগৰ পৰা আপোনালোকক চেপাখোৱা টাউন আৰু শান্তিপুৰ টাউন ফুৰাবলৈ লৈ যাওঁ বুলি ভাবিছোঁ। বন্ধুসকল, ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আপোনালোকে। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইয়া মোৰ সাৰথিখন উলিয়াই ল'ব লাগিব। এয়া ওলাইছোঁ আমি আপোনালোকক চেপাখোৱা আৰু শান্তিপুৰ জেগাখিনি কেনেকুৱা দেখাবলৈ মোৰ অতিৰিক্ত অৰূপৰ লগত ওলাইছোঁ। আহক বন্ধুসকল, ভিডিঅ'টো চাই আমি এনেকৈ ক'ৰবাত ওলাই গ'লে চিকিউৰিটি চাইন এটা মাৰি থৈ যাব লাগে। চিকিউৰিটি চাইনটো দেখিছে নহয়, সৰিয়হৰ খেতি। আমি চেপাখোৱালৈ যাবলৈ হ'লে আমি মেইন ৰাস্তাত ওলাই ল'ব লাগিব। মেইন ৰাস্তাটো গুগল মেপৰ মতে আছাম ট্ৰাংক ৰোড বুলি মই পাইছোঁ। আপোনালোকক এই আছাম ট্ৰাংক ৰোডত ওলাই ল'ব লাগিব। আমি তাৰপৰা লেফ্ট ছাইডে ঘূৰিলে আমি চেপাখোৱা, শান্তিপুৰ এইবোৰ পাম। শান্তিপুৰ হৈছে অসম অৰুণাচল বৰ্ডাৰ হয়। আপোনালোকক এদিন আপোনাৰ ৰয়িং মাৰিয়া ভিডিঅ' দেখুৱামগৈ। বৰষুণ দি আছে, বতৰটো বহুত ঠাণ্ডা আজি। আমাৰ আজি দিয়া নাই। আমি পামগে ইছলামপুৰ তিনিআলি। ইছলামপুৰ তিনিআলিৰ পৰা লেফ্ট গ'লে আমি এইটো ইছলামপুৰ তিনিআলি। আমি এতিয়া পোনপোন যাব লাগিব। এতিয়া যদি এইটো চাইডে যোৱা হয় পাবগৈ আপোনালোকে ঢলা, তিনিচুকীয়া। দিল্লীপুৰ, চেপাখোৱা 5 কিলোমিটাৰ, শান্তিপুৰ 11 কিলোমিটাৰ, ৰয়িং 34 কিলোমিটাৰ। এইটো পোনপোন গৈ থাকিলে আপোনালোকে ৰয়িং গৈ পাবগৈ। আহক বন্ধুসকল, আগলৈ গৈ থাকোঁ। এইটোৱে হৈছে আছাম ট্ৰাংক ৰোড। এই ৰাস্তাৰ চাইডে চাইডে দেখিছে নহয়, এই বাঁহবোৰ এইবোৰ ধৰণৰ কাৰণে বনাই থোৱা হৈছে। ইয়াত শদিয়া চেপাখোৱাত অসম যুৱ সাহিত্য পৰিষদৰ কিবা অধিৱেশন আছে, সেইটো কাৰণে এই তোৰণবোৰ বনোৱা হৈছে, বাঁহবোৰ লগোৱা হৈছে। আৰু শুনিছোঁ ইয়াত জুবিন গাৰ্গ আহিব বুলি কোৱা শুনিছোঁ। বন্ধুসকল, আপোনালোকক মই কমেণ্টত ডেটটো মই কৈ দিম বাৰু। আপোনালোকে আহিব পাৰিব। জুবিন গাৰ্গক, আমাৰ হাৰ্ট ৰক জুবিন গাৰ্গ আপোনালোকে চাব পাৰিব। পাই গ'লোহি, চেপাখোৱা টাউন পাই গ'লোহি আমি। ইমান বেছি ডাঙৰ টাউন নহয় চেপাখোৱাখন, তথাপিও মানুহৰ দৌৰ গাড়ী আজৰি সময়ত অতিবাহিত কৰিব দিয়ে ঠাইবোৰ ৰুক্মিণী উদ্যান বুলি কয় চেপাখোৱা শদিয়া। কাৰ্যালয় এইফালে যায় SBI, ষ্টেট বেংক অফ ইণ্ডিয়া। মই কৈছিলোঁ যে অধিৱেশনৰ কথা এই ইয়াতে হ'ব। এয়াই শদিয়াৰ চেপাখোৱা টাউন।
এইটো ৰাস্তাত যায় ৰেঞ্জাৰ ফৰেষ্ট অফিচাৰ বন বিষয়াৰ কাৰ্যালয়লৈ যায়। বন্ধুসকল, শদিয়া চেপাখোৱাখনেই মেইন টাউন। শান্তিপুৰখনটো বৰ্ডাৰ এৰিয়া হয়। শদিয়াৰ মানুহবোৰে বেপাৰ বাণিজ্য কৰিবলৈ চেপাখোৱা টাউনতে আহে। বলক বন্ধুসকল, আগত গৈ যাওঁ, আমি শান্তিপুৰ যাওঁ। ৰাস্তাত লগ পাই আছোঁ। আমি পাইছোঁহি এতিয়া শদিয়া কলেজ। বন্ধুসকল, আপোনালোকৰ শদিয়া কলেজৰ কোন কোন আছে কমেণ্ট কৰিবচোন মোক। শদিয়া মহাবিদ্যালয়, চেপাখোৱা টাউন এইডোখৰৰ পৰাই শেষ আৰু গাড়ীবোৰ ভিৰ হৈছে। এইফালেও ৰাস্তা আছে, এইফালে গাঁৱলৈ যায় ক'বাৰ, মই গৈ পোৱা নাই বাৰু। এইখন হৈছে হস্পিটেল, মহকুমা সামৰিক চিকিৎসালয় শদিয়া চিভিল হস্পিটেল। এয়ে লাষ্ট চেপাখোৱা। আমি এতিয়া আগলৈ গৈ থাকিম আৰু 5-6 কিলোমিটাৰ গ'লে আমি শান্তিপুৰ টাউন পাম, মানে অসম অৰুণাচল বৰ্ডাৰ। আহক গৈ থাকোঁ বন্ধুসকল। এয়া NH 37 নাৰ্চাৰী। আপোনালোকে ইয়াৰ পৰা ফুল নাইবা কিবা গছৰ পুলি আপোনালোকে কিনি নিব পাৰে ইয়াৰ পৰা। NH 37 নাৰ্চাৰী। বৰষুণ দি আছে চিপকৈ, বৰষুণটো অলপ ডাঙৰে হৈ আছে। খুন্দিয়াই দিছোঁ কি হ'ল, চেণ্ডেলটো পৰি গ'ল যে। বন্ধুসকল, আপোনালোকৰ ঠাণ্ডা দিনত বৰষুণত তিতাৰ অভিজ্ঞতা কাৰ আছে বাৰু? ঠাণ্ডা দিনত বৰষুণ তিতাৰ অভিজ্ঞতাটো বহুত বেয়া, বহুত ঠাণ্ডা লাগে। বাইকত হ'লেতো কথাই নাই। আৰু শান্তিপুৰ পাবলৈ বেছি দূৰ নাই বন্ধুসকল। আপোনালোক একেবাৰে শান্তিপুৰতে লগ পাই আছোঁ। বলক ABC একাডেমি। ফাইনেলি এণ্টাৰ শান্তিপুৰ পাই গ'লোঁ বন্ধুসকল। শান্তিপুৰখন ইমান ডাঙৰ টাউন নহয়, হ'লেও জৰুৰত কা সামান ইয়াৰ ভি মিলতা হে। যিহেতু অৰুণাচল আৰু অসমৰ বৰ্ডাৰ হয়, সেইটো কাৰণে টাউনখন অলপ সৰু হ'বই। আমি পাই গ'লোঁ শান্তিপুৰ পুলিচ ষ্টেচন। এইখনে আৰু শান্তিপুৰ টাউন। আপোনালোকে সেইখন দেখিছেনে, গেটখন দেখিছেনে নীলা? সেইখনে অৰুণাচল বৰ্ডাৰ। আমাৰ বৰ্ডাৰটোৰ ওচৰলৈকে আপোনালোকক লৈ গৈছোঁ বাৰু। তাত লিখা আছে ৰৈ 23 কিলোমিটাৰ, মায়'দিয়া 78 কিলোমিটাৰ, তাৰপিছত আনি 258 কিলোমিটাৰ, এইটো অনলি 113 কিলোমিটাৰ। এয়া এইবোৰ বাইকাৰ্ছ ৰাইডিঙত গৈছে চাগে অৰুণাচল। এইফালে মায়'দিয়া চাব চাগে। বন্ধুসকল, আহিছোঁ যেতিয়া বৰষুণো দিছে, চাহ একাপকে খাই লওঁ হোটেলত। চাহকে অলপ খাই লওঁ, যিহেতু ঠাণ্ডা লাগিছে। চাহটো খাই আৰু যামগৈ আৰু আপোনালোকক গেটখন দেখুৱাই মেলি আপোনালোকক আমাৰ কৰ্মক্ষেত্ৰলৈ আৰু যামগৈ আৰু। বৰষুণ দি আছে, আজি বৰষুণ এৰাৰটো
হেৰি দেখা নাই এৰিলেতো ভালেই কথা নহ'লেতো বৰষুণ তিতি যাব লাগিব আগততো অলপ বৰষুণটো বাঢ়িলে চাহ খাই লওঁ বন্ধুসকল চাহ মিঠাই খাই লওঁ ধোঁৱা ওলাই আছে আমি ছাইডৰ ৰাস্তা এটাৰে সোমাই আহিলোঁ আহি আমি এনেকুৱা দৃশ্যবোৰ দেখিছোঁ এখন দলং এখন নদীখনৰ নাম কি কিন্তু নদীখনত সোঁত বহুত আছে আপোনালোকে দেখিব পাৰিছে চাগে পাহাৰৰ পৰা ওলাই অহা নদী চাগে বন্ধুসকল এয়াই অৰুণাচলৰ অসমৰ বৰ্ডাৰ শান্তিপুৰ গেট বুলি কওঁ আমি ইয়াৰ পৰা টিকট লৈ পাছ বনাব লাগিব ILP যাক কয় ইনাৰলেণ্ড পাছপৰ্ট ইনাৰলেণ্ড পাৰ্মিট বুলি কয় সেইখন বনাব লাগিব আমাক তেনেকৈ সোমাব নিদিয়ে আমিতো হৈছে অসমৰ মানুহ সেইটো কাৰণে কেনে পালে বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে জনাব ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক এই চেপাখোৱা টাউনখন আৰু শান্তিপুৰ টাউনখন দেখুৱাওঁ বুলি আজি ভিডিঅ'টো বনোৱা হৈছিলে আপোনালোকক আগৰ ভিডিঅ'টো কৈছিলোঁ চাগে চেপাখোৱা আৰু শান্তিপুৰ এখন দেখুৱাম বুলি আজি তাকে দেখুৱাওঁ বুলি আহিলোঁ ঠিক আছে বন্ধুসকল জয় হিন্দ বাই বাই